দিয়া না মা নিদিওঁ মই ৰাতিপুৱাৰ পৰা নাই খাবলৈ মই ফ্ৰিজত থৈ দিছোঁ তুমি জানো ক'ত লুকাই থলা দিয়া না প্লিজ কিয় দিম তোক এই ক'ভিডৰ সময়ত তোক মই ক'ল্ড ড্ৰিংকছ খাবলৈ দিম হা লাল চাহ খা লাল চাহ বনাই দিম মই কিন্তু ক'ল্ড ড্ৰিংকছ নিদিওঁ তোক খাবলৈ ঐ তহঁতৰ কি হ'ল এইডালক ক'ল্ড ড্ৰিংকছ একেবাৰে খাব লাগে এই ক'ভিডে বহুত ছেক্ৰিফাইচ কৰাইছে দেই মানুহক মই এনেই ফচি আছোঁ এই মনে মনে থাক মায়ে নাই দিয়া আৰু বেছিকৈ লাগি নাথাকিবি নহ'লে তোৰ খগত তোৰ লগত মোকো সাঙুৰিব মায়ে পিছে আপুনি ক'ত যায় হেই ক'তনো যাম এনেও আজিকালি তোৰ মাৰ বকনিবিলাক শুনি শুনি মুখস্থ হৈ গ'ল অভ্যাস আছে ঘৰতে থাকিম মই কি মই বলকি থাকোঁ মই বলকি থাকোঁ হ'ব দেউতা পিছে কথা এটা আছিলে এতিয়া গাড়ী এখন ল'ব লাগিছিল আমাৰ বহুত দেখোন দৰকাৰ হয় গাড়ীখন টুকিলাই গাড়ী লাগে বাপেৰৰ পইচা আছে নহয় গছত সদায় ৰাতিপুৱা বুটলোংগে ন পাচিটা লৈ পেলাই গাড়ী লাগে এই জমন বাদ দে এইবিলাক হেই মই EMI লোৱা কথাটোহে কৈছোঁ EMIটো ল'ব পাৰি ন এই জনত বাদ দে এইবিলাক গাড়ী লাগে তাক নকবি পাই তই নকবি বিয়াৰ আগত কিমান যে আশা দি আনিছিলে তোৰ বাপেৰে এতিয়াহে ওলালে কিমান চিপচ এইডাল চিকটাটো এইটো কি মই চিপচ আৰু তোমালোকৰ ঘৰৰ মানুহ কি মোৰ মুখ নুখুলিবা মোৰ ঘৰৰ মানুহ কথা নকবা তোমাতকৈ বহুত কোৱালিফাইড সিহঁতি এইডাল জানো নহয় কোন কিমান কোৱালিফাইড হ'ব বেছিকৈ ঢোলডাল পিটিব নালাগে মিছামিছিকৈ জানো নহয় সেইদিনা কি হ'ল সেইটো খুৰাকক পুলিচে ধৰি লৈ আহিলে ক'লে যে হেৰাইছে মানুহজন ঘৰত থৈ আহিছে কিয় কেনেকৈ হেৰালে কম দামী খালে হেৰাবই আকৌ পুলিচ ষ্টেচনৰ মুখৰ আগত ভেকচিন ল'বলৈ ৰখি আছিলে তাত বোলে ভেকচিন পাব বোলে গমেই নাপায় ক'ত কি চলাইছে দুনিয়াত কোৱালিফাইড তোমাৰ অকল তোমাৰ মোৰ ঘৰৰ মানুহৰ লগতে ঝামেলাবিলাক আছে কাৰণ সিহঁতি ঝামেলাটো মোক দি থৈ গ'ল যে ৰাম কিয় যে ক'লোঁ হ'ব গাড়ী নালাগে মোক এনেকৈ মেজিকতে অহা যোৱা কৰি থাকিম মই বাদ দিয়া গাড়ী চাই কথা মই যাওঁ মজা এক্টিং ভাল কৰিলা আকৌ ইয়াৰ লগত এনেকুৱাই কৰিব লাগিব নহ'লে গাড়ী বাইক খুজি থাকিব নহয় এনেও আজিকালি ল'ৰা ছোৱালীবিলাক